হেল্ল' নমস্কাৰ বন্ধুসকল, কি খবৰ? ভালে আছে? আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে আৰু ভগৱানৰ কৃপাত ময়ো ভালে আছোঁ। আজি আমাৰ ঘৰত এটা পৰ্ব আছে। কি পৰ্ব আছে, কি কৰিম, সকলোখিনি দেখুৱাম। চাই থাকিব আজিৰ আমাৰ ভিডিঅ'। আজি পুৱাই পুৱাই উঠিলোঁ আৰু ক'ত যায় সেই দাদা ৰাতিপুৱাই ক'ত দিয়েগৈ? হয় নেকি? ভাল লাগে দেই ৰাতিপুৱা গৰু এৰাল দিবলৈ গৈ। এয়া গাঁৱৰ চহা জীৱন, সকলোৱে খেতিত ধৰিছে আৰু হাল লগাইছে। কিবা এটা দেখি ভাল লাগিছে, পথাৰখন অতি সুন্দৰ লাগিছে দেই। গাঁৱৰ চহা জীৱনত সঁচাকৈ মাদকতাই বহুত বেলেগ। মূৰৰ উকুম পথাৰৰ মাজতে এইবছৰ আলি গাঁৱত এই মূৰৰ উকুমটো বনোৱা হৈছিলে। এবছৰ যিহেতুকে থাকিব লাগে, সেইটো কাৰণে এতিয়াও ভঙা নাই। আচলতে ভালেই হ'ব, এইবাৰ খেতি কৰিবলৈ আহি মানুহ ইয়াতে খোৱা বোৱা থকা মেলা, ৰ'দৰ জিৰণি আশ্ৰয় ল'ব পাৰিব। এয়া আমাৰ বাবাকাই পানী সিঁচি আছে, যিহেতুকে আমাৰ কঠীয়া সিঁচা পৰ্ব আছে। লক্ষ্মী সিঁচিম আজি। কি কি ধানৰ কঠীয়া সিঁচিম সকলোখিনি দেখুৱাই গৈ থাকিম। আজি চাগে জহা, জয়মঙলা এনেকৈ কিছুমান কঠীয়া পেলোৱা হ'ব। লক্ষ্মী বাবাকাই লাগি আছে, পানী সিঁচি আছে। পানী কিমানমান লাগিব? হয় নেকি? বৰ বেছি মান লাগিব নেকি পানী? এয়া মোৰ খুৰা, সেয়া হাল বাই আছে। তেওঁ এজন ভাল খেতিয়ক, কিন্তু খেতিয়কৰ সন্মানহে পোৱা নাই আজিলৈকে চৰকাৰৰ পৰা। অতি ধুনীয়া খেতি কৰে তেওঁলোক। মাজুলীত থকা অৱস্থাৰ পৰাই সৰিয়হ, মাটিমাহ সকলোখিনি খেতি কৰি অহা মানুহ। তেওঁ আজি খুৰাই আমাক সহায় কৰিব আহিছে। আজি যাত্ৰাটো বৰ ভাল যেন পাইছোঁ দেখোন। গাহৰি চাফা কৰি আছ নি? হে ভগৱান, আজি মোৰ পৰ্বটোৰ কাৰণে বহুত ভাল হ'ল দে। মাংস বৰ বেছি নলওঁ বাৰু, খোৱা মানুহ বেছি নাই, অলপমান ল'ম আৰু। এইজন আমাৰ গাঁৱৰে দাদা, তেওঁ ধুনীয়া ধুনীয়া গাহৰি মাংস খুৱাই থাকে ৰাইজক। এয়া ময়ো মাংস অকণমান ল'ব আহিলোঁ কঠীয়া সিঁচা পৰ্বটোৰ কাৰণে। সেইজনে এয়া গাহৰি কাটিং কৰি আছে। বাবু কঠীয়া লৈ ৰেডি? কেইটুম কঠীয়া আছে? 3 টুম আছে ন? ঠিক আছে, পথাৰত লৈ নি থাক, মই গৈ আছোঁ। তেওঁ আমি গেছ চেছ আনিছোঁ, ইয়াতে ধুনীয়াকৈ খানা এটা বনাই খাম। অলৰেডি চব ঠিক ঠাক কৰি থৈছোঁ, এটা বনোৱাই আৰম্ভ কৰিব লাগে। বাবু কেকু জেকু কৰি পথাৰৰ মাজত কলপাত লৈ গুচি আহিছে। সেয়া মা মছলা দি মাংসটো ধুনীয়াকৈ মেৰিনেট কৰি লৈছোঁ। আমৰ লগত বনাম আজি যিহেতুকে অলপমান গৰম পৰি আছে, সেইটোকে আমৰ লগত গাহৰি মাংসটো বনাই খাম। তেতিয়া তাৰ তেলখিনি কাটি যায় বুলি এনেকৈ পাৰ্টি আমি কৰিম আজি ইয়াতে। যিহেতু কঠীয়া পৰা, ইয়াত মানে কঠীয়া পৰা মানুহকেইজনক ভালকৈ ভাত এসাঁজ খুৱাম বুলি ভাবিছোঁ মনতে। বাবু তেল বাকিলা? ধুনীয়াকৈ বাকিয়া। তেল পূৰা গৰম হ'ল যেন পাইছোঁ, পূৰা ধোঁৱা মাৰি আছে ন? এয়া তেল গৰম হৈছে। এয়া বাবুৱে পিঁয়াজ লৰাই আছে। আজি বাবুৱে চব্জিটো বনাম বুলি কৈছে। বাবু ধুনীয়াকৈ বনাবানে? গাহৰি মাংস বনাইছ নাই তই আগতে? হে, ধুনীয়াকৈ বনাবি দেই, যাতে মানুহে চাই ভাল পায় আৰু। প্ৰায় 15 মিনিটমান মাংসটো এনেকৈ ফ্ৰাই কৰি লোৱা হৈছে। এনেকৈ অকণমান ফ্ৰাই কৰি ল'লে মাংসটোৰ টেষ্টটো অলপ বেলেগ হৈ যায়। এতিয়া বাবু আম টেঙাটো চকলিয়াই দিয়া। হ'ব, ফটাফট চকলিয়াই দিয়া। এই আম টেঙা দিছোঁ, এই বাবুৱে অকণমান লৰাই দিছে। আদা নহৰু মা মছলা সকলোখিনিয়ে দিছোঁ। সকলোখিনি দি বাবুৱে অকণমান লৰাই দিয়ে। বাবু অকণমান ঘূৰাই দিয়া মাংসটো। বাবুৰ আজৰি জুতিহে জুতি আৰু দেই। হে বাবু, আজি ভালকৈ বনাই খাব লাগে আৰু মুঠৰ ওপৰতে ন? কঠীয়া পৰাৰ পৰ্ব, কঠীয়াও খুব ধুনীয়া হ'ব লাগে, পোক পৰুৱাই খাব নালাগে, চৰাই চিৰিকটিটো খাবই বাৰু। এতিয়া বাবাকে কঠীয়া মেলি দিলে। কি ধানৰ কঠীয়া পাৰিব? জহা চুকুৱা ন? জহা চাউলৰ লগত জহা কোমোৰা আৰু হাঁহে খাব আৰু।
ভিউৱাৰ্ছসকল এদিন সকলোকে বনাই খুৱাম আপোনালোকক দেখুৱাম মানে আৰু ক'ৰবাই বন্ধুবৰ্গক লগ পালে এইটো খুৱামো অ' বাবু বনাই আছেনে অঁ বনা এয়া আমাৰ মাংস উতলি আছে টপটপা উতলি আছে আইও মুখা কৰি আছে খোৱাৰহে জুতি আৰু এতিয়া বাবু সেই ঢাকনটো দি দিয়া আৰু বেছি ভাল লাগিব খাই কলপাতৰ ঢাকন দিয়া কিন্তু অঁ হৈ গ'ল ধুনীয়াকৈ বাঢ়ি দিলোঁ ভাত বাঢ়ি দিলোঁ চব্জি এয়া ঢেকীয়া ভাজি আমটেঙাৰ সৈতে গাহৰি মাংস পিঁয়াজ এয়া আপোনাৰ নেমু গৰমৰ কোবত একদম হেতা পৰিলে বাবু সেই ধুনীয়াকৈ খাই লোৱা পেট ভৰাই কঠীয়া পৰা পৰ্বত ধুনীয়াকৈ খাই লোৱা জয় মা লক্ষ্মী কি জয় মা লক্ষ্মী কি হে মা লক্ষ্মী চৰাইক দিম চিৰিকটিক দিম গুৰু ভকতক দিম যাতে আপুনি জয় জয়ময় হ'ব লাগে এই বছৰ অকল আমাৰ বুলি নহয় সকলো অসমবাসী ৰাইজৰ যাতে খেতি ভাল হয় তাৰ বাবে আজি কঠীয়া পৰা আৰম্ভ কৰিলোঁ কৃষ্ণ মা লক্ষ্মী এনেকৈ কঠীয়া সিঁচিব লাগে সকলোৱে পাৰিলে কঠীয়া সিঁচি মেলি ধান খেতি কৰিব লাগে তেতিয়াহে আমাৰ অসম স্বাৱলম্বী হ'ব ভিউৱাৰ্ছসকল আপোনালোকেও চাগে কঠীয়া চঠীয়া পাৰিলে আমি অকণমান পাছতীয়াকৈ পাৰিছোঁ কাৰণ যিহেতুকে পিছতীয়াকৈ পৰাৰ এটাই কথা আছে আমাৰ খুব পানী হয় পানী হোৱাৰ কাৰণে হয়তো আগতীয়া পানী দেখি পিনি আমি অকণমান কঠীয়াটো দেৰিকৈ পাৰিলোঁ ইয়াত কঠীয়া খুব ধুনীয়া হয় গোবৰ সাৰ দিয়া আছে সম্পূৰ্ণ ৰাসায়নিক সাৰ বৰ্জন কৰি পিনি অৰ্গেনিক আমাৰ গোবৰ সাৰ জাবৰ জোঁথৰ ধান খেৰৰ গেলা পচা সেইবোৰ সকলোখিনি ইয়াত দিয়া আছে আৰু কঠীয়া বৰ ধুনীয়া হ'ব কঠীয়া যেতিয়া ডাঙৰ হ'ব আপোনালোকক আৰু দেখুৱাম চাই থাকিব আমাৰ ভিডিঅ' আৰু যদি চেনেলটো চাই ভাল পালে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ কেতিয়াও নাপাহৰিব